নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ টেকজিনটোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা পাৰিজাত ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ বহুতে বেছি ভাল লগা হ'বলৈ গৈ আছে, কিয়নো এই ধাৰাবাহিকখনৰ যোৱাটি খণ্ডতে আপোনালোকে দেখিবলৈ পাইছিলে পাৰিজাতে গাঁৱৰ মানুহবোৰক ভালদৰে বুজাবলৈ দিছিল সেই মানুহ দুজনক, আৰু সেই মানুহ দুজনেও পাৰিজাতৰ কথা মতে ভালদৰে বুজাইছিল, আৰু যাৰ ফলত গাঁৱৰ মানুহবোৰে এতিয়া বুজি পাইছিল যে তেওঁলোকৰ আচলতে ভুল কি হৈ আছিল আৰু লগতে কেনেকৈ সেইবোৰ শুধৰণি কৰিব। তো তেনেকুৱা আপোনালোকে নিশ্চয় যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে পাৰিজাত ধাৰাবাহিকখনত, আৰু ঠিক তেনেধৰণে আপোনালোকে আজিৰ খণ্ডটো দেখিবলৈ পাব। আজি অফিচৰ পৰা পাৰিজাতে ঘৰত অহাৰ পিছত মাকে পাৰিজাতক পইচাখিনি দিবলৈ আৰু পইচাখিনি দি মনুক স্কুটিখন কিনি দিছে, তো সেইটো দিয়ে কাম এতিয়া পাৰিজাতে কৰিছে ঘৰত, তো সেইটো কথা এতিয়া ক'ব, আৰু পাৰিজাতে সেইটো মিছা বুলি ক'ব, কিন্তু পাৰিজাতক পুলিচত দিম বুলি ক'ব আজি মাকে। এতিয়া বাৰু কি কৰিব পাৰিজাতে, লগতে এতিয়া বাৰু সেইবোৰ কথা মিছাৰ পৰা সঁচা কৰিব নেকি বাৰু মাকে, তো আপোনালোকে সেইটো আজিৰ খণ্ডটিত দেখিবলৈ পাব। আৰু আনফালে আপোনালোকে আজিৰ খণ্ডটিতে দেখিবলৈ পাব নন্দই দোকানৰ পৰা অহাৰ পিছত এতিয়া পাৰিজাতৰ কথাটো শুনা পাই বহুত বেছি আচৰিত হৈ পৰিব আৰু মাকৰ লগত কাজিয়া লগাৰ দৰে কৰিব, কিন্তু পাৰিজাতে তাতে বাধা দিব। তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডতেই দেখিবলৈ পাব পাৰিজাত ধাৰাবাহিকখনত। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে এটা ভিডিঅ'টোত লাইক কৰি যাব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।